বৰ্তমান প্ৰতিযোগিতাৰ যুগ প্ৰতিযোগিতা সকলোৰে লগতে আৰু সকলোতে হয় নলবাৰী গোপাল বজাৰত এগৰাকী মহিলাই কেক প্ৰস্তুত কৰি স্বাৱলম্বিতাৰ এক সুন্দৰ নিদৰ্শন দাঙি ধৰিছে নলবাৰী জিলাৰ গোপাল বজাৰৰ বাসিন্দা ৰূপালী শৰ্মাই ঘৰতে উন্নত মানৰ কেক প্ৰস্তুত কৰি ব্যৱসায় চলাই আহিছে মহিলাগৰাকীয়ে কেকৰ সমান্তৰালভাৱে বিভিন্ন ধৰণৰ খাদ্যবস্তু প্ৰস্তুত কৰে উল্লেখযোগ্য যে স্বাৱলম্বী ৰূপালী শৰ্মাই বিগত দিনবোৰত নিজৰ লগতে আন যুৱক যুৱতী মহিলাক কেক বনোৱাৰ প্ৰশিক্ষণ দি তেওঁলোককো স্বাৱলম্বী হোৱাৰ উৎসাহ জনাই আহিছে মোৰ নাম শ্ৰী ৰূপালী শৰ্মা মোৰ ঘৰ গোপাল বজাৰৰ ফ্ৰণ্টত মোৰ সৰুৰে পৰা কিবা কিবি বনোৱাৰ আগ্ৰহ আছিল আৰু তেনেকৈ বনাইছিলোঁ আগতে ৰান্ধাৰ বস্তুবিলাক কিবা কিবি বনাইছিলোঁ অলপ মাৰ পৰা শিকিছোঁ আৰু নিজা প্ৰচেষ্টাটো কিবা কিবি কৰিছিলোঁ কিন্তু কেকৰ প্ৰতি মোৰ এটা বিৰাট আগ্ৰহ আছিল আৰু সেইকাৰণে 2 বছৰ আগতে কেকৰ প্ৰশিক্ষণ এটা লৈছিলোঁ মই নলবাৰীতো শিকিছোঁ আৰু গুৱাহাটীতো শিকিছোঁ আৰু অলপ নিজা প্ৰচেষ্টাটো তো এতিয়া মানে 2 বছৰ ধৰি মই কেক বনাই আছোঁ আৰু ভাল হোৱাৰ এটা পাইছোঁ অৰ্ডাৰো পাই আছোঁ আৰু এই যোৱা এপ্ৰিলত ট্ৰেইনিং দিছোঁ মই কেকৰ প্ৰশিক্ষণো দিছিলোঁ তাত ভালেসংখ্যক ষ্টুডেণ্ট হৈছিল আৰু তেওঁলোকেও ভাল পাইছে সেই কৰি কিন্তু আমি কিছুমান সমস্যা মানে সেই কৰিছোঁ শিকিছোঁ যেনেকৈ কেক বনোৱা মেটেৰিয়েলছখিনি নলবাৰীত মোটামুটি নাপায়েই ৰূপালী শৰ্মাৰ এই পদক্ষেপ একেমুখে প্ৰশংসনীয় নলবাৰীৰ পৰা পিংকুমণি ৰায়চৌধুৰীৰ ৰিপৰ্ট ডেইলি টাইম অসম Daily Time.